এই মৰম কাৰ বাবে জানানে हेलो नमस्कार वेलकम बैक टू माय यूट्यूब चैनल मैं आज आसो पथाৰৰ মাজৰ পৰা কি দেখাব পাৰো চাই থাকক আপোনালোকে তো বলক ভিডিওটো আমি পথাৰৰ মাজত কি ধুনীয়া নজাৰা যাব লাগে আমার খাল এই কেইদিনমান আগতে সিঁচিলো মাছে নাপালো আৰু সিঁচিব লাগিব কেইদিনমান যাব লাগে ঘৰ দিনটো থাকিলেও এতিয়া ঘৰত যাব লাগে ফুলি আছে रामा खेती सब लेसरामा खेती की धुनिया कोई बोलेছে लेसरामा खेती এটা মোটা চুলা পেলাইছে থাকে लेसरामा खेती লাগিছে এটা लेसरामा हुआ লাগিছে এতে ফলাইছে সুকা ৰঙা মূলা এতে লাইনটো পুরো लेसरामाয় হয় लेसरामा खेती लेसरामा বাগানৰ মাজে মাজে বৈ যায় আছে পুরা লাগি আছে लेसरामा गुटी এতে 1 বিঘামান হ'ব लेसरामा খেতি তাৰ মাজত আছে খেতি আৰু আছে ইফালে মূলা খেতি ডাঙৰ হৈছে মূলা খেতি লাগে যদি লৈ যাব পাৰে মূলা খেতি টমেটো গছ ইমান চাপৰতে গুটি লাগিছে এইয়া গুটি চাওক ইমান বেছি লম্বাই নহয় তামোল গছ মোটামুটি 5-6 বিঘাই আছে এইটো এটা পুৰা চাপৰতে গুটি লাগিছে এই যে চাপৰতে গুটি লাগিছে তলত বেহাৰ পেলাই দিছে এইটো আৰু টিকলি বিকলি এটা অমিতা গছ ঘৰলৈ বুজি ৰাওনা কি ধুনীয়া দিছে খালেই খাল আমাৰ এইফালে চব খালেই খাল হৈ গ'ল আৰু সেইফালেতো পুৰা মই যোনফালে গৈছিলোঁ সেইফালেতো পুৰা সাগৰৰ নিচিনা হৈ গৈছে পুৰা
ডাঙৰ ডাঙৰ পুৰা বিল আছে। এইটো আমাৰ ৰাজহুৱা খাল। এইটো শুকান দিনটো থাকে লগতে পদুমৰ পাত। এইটো প্ৰতি বছৰে ফাগুন মাহৰ প্ৰথমটো সপ্তাহৰ সোমবাৰে মাৰা যায় এই খালটো। মাৰা যায় এইটো গাঁওবিলাকৰ পৰা মানুহ বন্ধুসকলে শাকবিধৰ নাম কি হয় জনাবচোন আপোনালোকে। ভিডিঅ'টো আজিলৈকে ইমানেই। যদি ভাল লাগে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আজিলৈ বাই বাই।